গুড মৰ্ণিং আৰু আজি দেৱালীৰ দ্বিতীয় দিনাখন ন গতিকে এতিয়া শুই উঠিলোঁ উঠি গা চা ধোৱা হ'ল পূজা কৰাও হ'ল আৰু এতিয়া কিবা এটা খাই ল'ম এয়া মা খিৰিকীৰে কি চাইছা মা খিৰিকীৰে চাই আছে কি চাইছা চাই আছোঁ মা যে ইফালে চাই থাকে মানে ভাল লাগে ন ভাল লাগে না প্ৰকৃতি চাই মাৰ ভাল লাগিছে আৰু এইফালে যে ফ্লাইট অহা যোৱাও দেখা পাবি ভাল লাগে দেখছ চাগে না দেখিছোঁ অঁ দেখিছে তাৰপাছত এইফালে এখেতে পোহা বনাই আছে ৰ'ব পোহা বনাইছে ৰেডি হ'ল ৰেডি ইমান ধুনীয়াকৈ খাই ল'ম আৰু কি কৰিছে কণী এইফালে কণী চলিছে এইফালে চাওক আৰু এতিয়া পটাপট খাই লওঁ দেই ৰ'ব মই আনি আছোঁ এতিয়া খাই লওঁ দেই আৰু এতিয়া মোৰ ভাত আছ ৰেডি হৈ গ'ল কেনেকুৱা হৈছে বঢ়িয়া সঁচা মাছ ভাজিটো ভাল হৈছে মা সোনকালে কি পাত পৰিছে হেলচি আমি হেলচি বুলি কওঁ কেঁচা জলকীয়া অঁ ঠিক আছে এয়া মোৱা মাছ ভাজিছোঁ সৰু সৰু দৰিকণা মাছ মানে আৰু এয়া দাইল আৰু এয়া হেলচি ভাজি খাওঁ পটাপট আৰু এতিয়া চাকি কেইগুচি জ্বলোৱা ষ্টাৰ্ট কৰিলোঁ আৰু আজি যে মই ৰংগলীও বনালোঁ যোৱাকালি মানে ৰংগলী বনোৱা নহ'ল কাৰণ কালাৰ অৰ্ডাৰ কৰিবই পৰা নাছিলোঁ মানে আউট অফ ষ্টক আছিলে আৰু আজি পালোঁ সেইকাৰণে আজিয়ে বনাই দিলোঁ আৰু অকণমান আপোনালোককো দেখুৱাইছোঁ আৰু পাৰিলে জনাবচোন মোৰ ৰংগলীটো কেনেকুৱা হৈছে ঠিক আছে আৰু যে ঘৰত চাকি জ্বলোৱা হোৱাৰ পিছত ওচৰতে মানে যে পূজা হৈ আছিলে নহয় তালৈকে গ'লোঁ মাক লৈ আৰু তাৰপিছত পূজা চালোঁ বহুত ভাল লাগিলে বহুত ভিৰ হৈছিলে বাৰু তথাপি বহুত ভাল লাগিলে আৰু অকণ আপোনালোককো দেখুৱাইছোঁ আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই আৰু যদি কোনোবা নতুন হয় তেতিয়াহ'লে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই